Hello guys, welcome back to my YouTube channel. So আজি আপোনালোকক মই এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি মাজুলী পালোঁ, গড়মূৰ চামগুৰি সত্ৰত সোমাম। এয়া চামগুৰি সত্ৰ, এইবিলাক আমি ইয়াত পাইছোঁ। বাছৰ পৰা জাষ্ট নামিছোঁ আৰু আমি এতিয়া চামগুৰি সত্ৰৰ সন্মুখত ৰখি আছোঁ। এয়া আমাৰ পিছফালে চামগুৰি সত্ৰৰ গেট। চামগুৰি সত্ৰ কেনেকুৱা তো আমি ইয়াত ৰখি আছোঁ, এইবিলাক চাইছোঁ চব। এইবোৰ ইয়াত মুখা শিল্প কামটো ইয়াতে কৰা হয় নেকি, এইবোৰ চব। আৰু আমি এইফালে ভিতৰত সোমাই আহিলোঁ। ইয়াতে ভিতৰত সোমাম। এতিয়া ইয়াত জোতা খুলিব লাগিব। প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণী আকা। সেই চক্ৰপাণী আকাৰ ওচৰত ৰজা চক্ৰধৰ সিংহৰ শৰণলৈ এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। দুটা চাম গছৰ গুৰি, সেইকাৰণে চামগুৰি সত্ৰ নাম হ'ল। মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা শিল্প। গুৰুজনে 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন জাতৰ ভালে যদি মুখা শিল্প তৈয়াৰ কৰিছিলে, আৰু এইটো এটা পৰম্পৰা তেতিয়া আমাৰ পিতামহসকলে কৰিলে। আওতাৰে 2003 চনত আমাৰ ডক্টৰ ভূপেন হাজৰিকাতে যেতিয়া সংগীনতা ক্ষেত্ৰ হ'ল, তেওঁৰ দিনতে এই মুখা শিল্পটো ৰাষ্ট্ৰীয় কৰি আছিল। 2000 সত্ৰীয়া নৃত্য কি ধুনীয়া ধুনীয়াকৈ এইবিলাক থোৱা হৈছে। চব মুখা শিল্প, বিভিন্ন ধৰণৰ মুখা শিল্প আছে ইয়াত চব। মুখা শিল্পবিলাক চাহিলে এইবিলাক বাহিৰত চব এইবিলাক নতুন নতুনকৈ বনাই আছে, আপোনালোকক দেখ। নেক্সট আমি এখন বেলেগ সত্ৰ নামিব লৈছোঁ। সত্ৰখনৰ নামটো কি বাৰু? দক্ষিণপাট সত্ৰত নামিবলৈ লৈছোঁ। এতিয়া আমি এইখন কি সত্ৰ আছিলে? চামগুৰি সত্ৰৰ পৰা আহিলোঁ। তাৰপৰা এতিয়া আমি নামিছোঁহি এইখন। ৰ'ব আপোনালোকক দেখাই আছোঁ, ন' টেনশ্যন। অলপ খোজকাঢ়ি সোমাই যাব লাগিব বোলে, আমাক খোজকাঢ়ি যাবলৈ দিছে। খোজকাঢ়ি যাব লাগিব আৰু এতিয়া ইয়াৰ পৰা ভালেখিনি। তো এতিয়া আমি দক্ষিণপাট সত্ৰ পাবৰ কাৰণে খোজকাঢ়ি গৈছোঁ। আৰু পথাৰৰ মাজৰ ৰাস্তাৰে সৌখন অলপকৈ দেখিছোঁ। অকণ ভালেমানখিনি আমি মেইন ৰাস্তাৰ পৰা সোমাই আহিব লাগে খোজকাঢ়ি। পথাৰৰ মাজৰ ৰাস্তাৰে ধুনীয়াকৈ বনাই থৈছে। ইয়াত চব মোৰ পিছফালে শ্ৰী দক্ষিণপাট সত্ৰ মাজুলী। আমি এতিয়া দক্ষিণপাট সত্ৰৰ গেটত ৰখি আছোঁ। তো ভিতৰত সোমাম আৰু এতিয়া ফটো চটো চবে মাৰিছে ন, কেমেৰাটো মই লৈ গৈছোঁ। তো এতিয়া আমি দক্ষিণপাট সত্ৰৰ ভিতৰত সোমাই আহিছোঁ চব। তো আমি দক্ষিণপাট সত্ৰৰ ভিতৰত সোমাই আহিছোঁ। ইমান ধুনীয়াকৈ থৈছে চব, একদম চাফ চিকুণকৈ। ফটো লেতেৰা অকণমান আপোনালোকে নেদেখিব, ইমান ধুনীয়া চাফা চিকুণকৈ থৈ দিছে। মাস্ক পিন্ধি সোমাব চব সামাজিক এতিয়া আছোঁ দক্ষিণপাট সত্ৰৰ একদম ভিতৰত সেৱা কৰি আৰু কিবা কিবি চাব পাৰিম বুলি কৈছে। এতিয়া আমি চেষ্টা কৰোঁ কি কি দেখোঁ, চাওঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে, বহুত ধুনীয়া ধুনীয়া। এই চাওক দক্ষিণপাট সত্ৰত আমি এইবিলাক দেখিছোঁ। এতিয়া হৰিণা পহু আছে, জীৱনত কেতিয়াও দেখা নাছিলোঁ এইবিলাক বস্তু, আজি ইয়াত আহি দেখিছোঁ। মাজুলীত দেখিছোঁ চব। এইবিলাক হৰিণা পহু চব। আমি এতিয়া দক্ষিণপাট সত্ৰ চাই অহাৰ পিছত আমি এতিয়া আহিছোঁ আউনীআটী সত্ৰলৈকে। আউনীআটী সত্ৰ অলপ ভিতৰত সোমাই আছে মেইন ৰাস্তাৰ পৰা। দক্ষিণপাট সত্ৰৰ দৰে বাছ আমি তাতে ৰখালোঁ, আৰু ইয়াত আমি এতিয়া আহিছোঁ আউনীআটী সত্ৰলৈ খোজকাঢ়ি গৈ আছোঁ।
এয়া আমি ভিতৰলৈ গৈ আছোঁ। ফুল ভিডিঅ' চাই থাকক। তো ইয়াত তাত জ্বলাবৰ কাৰণে চাকি কিনি লৈছোঁ আমি সকলোৱে। তেলে 20 টকা হ'ব। কেইটকা হ'ব? 20 টকা। তো ধূপ চাকি কিনি ল'লোঁ। এতিয়া আমি তাত জ্বলাবৰ কাৰণে সোমাই আগত গৈ আছোঁ। এইবিলাক চাওক, ইয়াত মিউজিয়াম, নামঘৰ, লাইব্ৰেৰী সকলো আছে। এইফালে তাত মিউজিয়াম আছে। হিলাই দিছে যে এইটোৱে মেইন সত্ৰখন, আউনীআটী সত্ৰৰ মেইন নামঘৰটো। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া। চাওক, একদম চবফালে চাফ চিকুণ কৰি ৰাখিছোঁ। বহুত ডাঙৰ সত্ৰ হয়। আমি সকলো চাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি এতিয়া আউনীআটী সত্ৰৰ ভিতৰত সোমাই আহিছোঁ। কেমেৰাত আপোনালোকে বহুত বেছি ডাঙৰ। ইয়াত কিবা শ্বুটিং চলি আছে। এইটোতো এটা হল টাইপ চাওঁ, মানে বহুত বেছি ডাঙৰ ন। মেইন যিটো নামঘৰ য'ত সেৱা কৰা হয়, সেইটো এই মানুহখিনি যে সোমাই আহিছে আমাৰ স্কুলৰ। কিমান ধুনীয়া চব। আমি এতিয়া ইয়াত চাকি জ্বলাম। সকলোৱে চাকি জ্বলাবলৈ আহিছে আমাৰ নিকেতনৰ সকলো। ইমান ধুনীয়া লাগিছে। ইয়াত আমি সকলোৱে এতিয়া চাকি জ্বলালোঁ। আমাৰ নিকেতনৰ সকলোৱে চাকি জ্বলালে। এই চাওক, কিমান ডাঙৰ তুলসী গছৰ খুটা, মানে তুলসী গছৰ গুৰি। চাওক, 1821 চনত এইটো হেৰি তেতিয়া ইমান ডাঙৰ চব আচৰিত বস্তু আছে ইয়াত। মানে কেমেৰাটো মই সেই হেৰি গাড়ীত থৈ আহিলোঁ, তাৰপৰা বেটেৰীটো সেই দোকান এখনত চাৰ্জ দি থৈ আহিছোঁ। অঁ, মানে ইয়াত সোমাই বহুত মজা লাগিছে। আপোনালোকে কোনোবা যদি আহে মাজুলী আহক, আৰু ইয়াত প্ৰতিখন সত্ৰ আপোনালোকে চাই যাওক, বহুত ধুনীয়া হয়। ইয়াত মানে বহুত নেজানিবলগীয়া কথা জানিব আপোনালোকে। ইয়াত মিউজিয়াম আছে, মানে সকলো ধৰণৰ বস্তু ইয়াত আছে। অকল নহ'ব নহয়, দেখাব লাগিব। যোৱা বছৰতকৈ এইবাৰ আহি বেছি মজা লাগিছে ন ঠাইবিলাক। ঘৰৰ পৰা এইবিলাক টিফিন কিবা কিবি লৈ আহিছিলোঁ, মানে আৰু খাবৰ কাৰণে। এয়া খাবৰ কাৰণে উলিয়াইছোঁ। ই মোৰ লগত পাৰ্টনাৰশ্বিপত আছে। ই লৈ আহিছে, মানে ইয়াৰ লগত মই খাম। তাৰপৰা আৰু আমি তাত কিবা কিবি কিনিলোঁ, সেইবিলাক আপোনালোকক নেদেখালোৱে আমাৰ ভাল লগা বস্তুবোৰ। এইখন মাজুলী টাউন নে কি নাজানো, কিন্তু মাজুলীতে টাউনখন দেখিছোঁ দেই, বৰ ধুনীয়া। আমাৰ তাত ডিব্ৰুগড় নাহৰকটীয়া যেনেকুৱা, ইয়াতো তেনেকুৱা, মানে ইমান ডাঙৰ টাউনো নহয় আৰু।
এখন টাউন আৰু গাইজ চবফালে চাব লগা হৈছে। আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰ পাইছোঁ। উত্তৰ কমলাবাৰী সত্ৰ এতিয়া আমি সোমামগৈ আৰু শ্ৰী শ্ৰী গুৰু কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ নহয়, শ্ৰী শ্ৰী গুৰু কমলাবাৰী সত্ৰ সেই এখন লিখা আছে। অঁ নহয়, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই লিখা আছে। মই দূৰৰ পৰাহে বেলেগ দেখিলোঁ। আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰৰ পৰা আহিলোঁ। এতিয়া বেলেগ এখন সত্ৰ চাবলৈ আকৌ যাম। উত্তৰ কমলাবাৰী সত্ৰখন আপোনালোকক নেদেখালোঁ, আমি সোমাই আহিলোঁ। এইবোৰ আমি এতিয়া দোকানত সোমাইছোঁ কিবা কিবি খাওঁ বুলি, কিন্তু ইয়াত খাবলগীয়া বস্তু একোৱেই দেখা নাই। চব ইয়াত একো দেখাই নাই একোৱেই নাই। এইখন চব শ্ৰী শ্ৰী গড়মূৰ সত্ৰ মাজুলী। ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ। একেবাৰে ভিতৰলৈ মানে কেইবাখন সত্ৰতো সোমালোঁ ন, ইয়াত আৰু সোমাবলৈ মানে ইমান এটা ইচ্ছা নগ'ল। হ'লেও গৈ চাওঁ বাৰু আপোনালোকক দেখাবৰ কাৰণে। শ্ৰী শ্ৰী গড়মূৰ সত্ৰত সোমাই আহিলোঁ। এইখনো এখন ডাঙৰ সত্ৰই, ইমানো ডাঙৰ নহয়। আউনীআটী সত্ৰ বুলি বেকত থকা সেইটো নামঘৰ বহুত ডাঙৰ। শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী গড়মূৰীয়া সত্ৰাধিকাৰ 10 জুন খ্ৰীষ্টাব্দ 20 অক্টোবৰ 1900। এইটো চাওক নামঘৰটো। আহিলোঁ শ্ৰী শ্ৰী বাসুদেৱ থানলৈ। স্থাপিত কিমান 1656 চনত স্থাপিত। বাসুদেৱ স্থানলৈ সোমাই গৈছোঁ। আমাৰ নিকেতনীয়ান ছাত্ৰ ছাত্ৰীসকল সোমাই আহিছোঁ আৰু কেইটামান সিহঁত ৰখি আছে আৰু আমি কেইটামান এইফালে আহি আছোঁ। কেইটামান মানে আমি এইখন এখন থান বহুত বেছি ডাঙৰে, আউনীআটী সত্ৰৰ দৰে বহুত ডাঙৰ থান আপোনালোকক দেখুৱাম। শ্ৰী শ্ৰী বাসুদেৱ থান পাত্তাই দিয়া নাই যে এইটো মেইন নামঘৰটো চাওক। আমি ধুতি লৈ আহিছোঁ কিন্তু পিন্ধি লোৱা নাই, সেইকাৰণে আমাক ইয়াত সোমাব দিয়ে নে নিদিয়ে তাত লৈ যাম। যদি লৈ আহিছোঁ, যদি প্ৰয়োজন হয় পিন্ধি ল'ম, দিলে হয় আৰু। বহুত ডাঙৰ এইখন, এইফালে এখন গেট, এইটো নামঘৰ, এইটো এটা নামঘৰ, বহুত ডাঙৰ বাউণ্ডাৰী হয়। কিমান ডাঙৰ নামঘৰটো, মানে এইটো কি হয় সুধিব লাগিব কাৰণ মই নাজানো। সেইটো হয়তো ভিতৰত তাৰ কিবা মূৰ্তি চূৰ্তি আছে নেকি। মই কৈছিলোঁ না আমাক সোমোৱাটো দিয়া নহ'ব চাগে বুলি, আমি সোমাবই নাপালোঁ। বাহিৰতে চাইছোঁ আৰু চাব লাগে। এইটো কি হয় ন ইমান ওখ? কিমান ওখ? দুফালে সিংহ কিমান ধুনীয়াকৈ আছে। আমি ইয়াত চবেই সকলোৱে ফটো মাৰিলোঁ আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখাম বলক। এনেকৈ আমি বাছত ফূৰ্তি কৰি আহিলোঁ। আপোনালোকক মাজুলী যিমানখিনি দেখাব পাৰোঁ দেখালোঁ। আজিৰ ভিডিঅ'টো বাই বাই।